বন্ধুসকল, ভাল লগা আৰু ভাল পোৱা দুয়োটাৰ মাজত বাৰু পাৰ্থক্য কি জানেনে? আপোনালোকে ভাবে নেকি ভাল পোৱা আৰু ভাল লগা দুয়োটাই একেই বুলি? কেতিয়াও নহয়। ভাল পোৱা আৰু ভাল লগা দুয়োটাই বেলেগ। যদি দুয়োটাকে মৰমকে বুজায়। ভাল লগা হৈছে এনেকুৱা এটা অনুভৱ যিটো ক্ষণস্থায়ী, আৰু ভাল পোৱা হৈছে এনেকুৱা এটা অনুভূতি, এটা অনুভৱ যিটো দীৰ্ঘস্থায়ী। ধৰি লওক আপোনাৰ ফুল এপাহ ভাল লাগিছে, তেতিয়া কি কৰিব? ফুলপাহ আপুনি ছিঙি আনি ফুলপাহৰ সৌন্দৰ্য অটুট থকালৈকে, তাৰ গোন্ধ থকালৈকে আপুনি ফুলপাহৰ লগত থাকিব। আৰু যেতিয়া তাৰ গোন্ধ নাইকিয়া হ'ব, তাৰ সৌন্দৰ্য নাইকিয়া হ'ব, তেতিয়া কি কৰিব? আপুনি ফুলপাহ পেলাই দিব। আপুনি ফুলপাহ ভাল লাগিছিল সেইকাৰণে ফুলপাহ আনিছিল, আৰু ফুলপাহ মৰহি যোৱাৰ লগে লগেই আপুনি ফুলপাহ পেলাই দিলে। এয়া আছিল আপোনাৰ ভাল লগা। এতিয়া ভাল পোৱা কি? ভাল পোৱা কি? ভাল পোৱা হৈছে দীৰ্ঘস্থায়ী। আপোনাৰ ফুলপাহ ভাল লাগিছে, আপুনি ফুলপাহৰ প্ৰেমত পৰিছে, ভাল লাগিছে, আপুনি ফুলপাহ ছিঙি নানে। আপুনি ফুলপাহৰ যত্ন ল'ব। ফুলপাহ যাতে সোনকালে মৰহি নাযায় তাৰ কাৰণে গছজোপা যত্ন লৈ গছজোপাত সাৰ পানী যি লাগে দিব। গৰু ছাগলীৰ পৰা বচাবলৈ চেষ্টা কৰিব, আৰু ফুলপাহৰ যত্ন ল'ব যাতে মৰহি নাযায়, বেয়া হৈ নাযায়। এয়া হ'ল আপোনাৰ ভাল পোৱা। যদিহে ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব।